আমি কঁকালত বান্ধি লৈছো আমি ইয়াৰ পৰা খোজ পেলাই একেবাৰে মুখ্যমন্ত্ৰী ঘেৰাও কৰিম বুলি আমি আশাবাদী হৈ আছো গতিকে আমি এইটোলৈ খাটাম আমাৰ দাবী টকা ধাৰ্য কৰিব নোৱাৰিব তেতিয়াহ'লে আমাৰ এই সংগ্ৰাম চলি থাকিব আমি আৰু এটা পইণ্ট লৈছো কৃষকসকলে যদি তেওঁলোকে যদি আন্দোলন কৰি ৰাজপথ কপাই দিব পাৰে আমি 1,22,000 এইবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখাই দিব বিচাৰিছো আৰু আমিও পইণ্ট লৈছো আমিও অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই এইবাৰ আমি দিছপুৰ ঘেৰাও কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছো তেওঁলোকে ৰক্ষা কৰা নাই সেই ৰক্ষা নকৰাৰ বাবে আমি আবেগ আৰু দুখেৰে আজি এই অসহযোগ আন্দোলন কৰিব লগা আমাৰ মাননি সলনি মজুৰি লাগে যেতিয়ালৈকে মাননি দিব নোৱাৰে অসম চৰকাৰৰ অতিৰিক্ত মাননি কৰ্মীৰ বাবে 12,000 টকা আৰু সহায়িকাৰ বাবে 10,000 টকা অতি শীঘ্ৰে আদায় দিব লাগে এই দাবী লৈ আমি আজি এই দীৰ্ঘদিনৰ পৰা এই অসহযোগ আন্দোলন চলাই আছো আমি যোৱা 1 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা বৰ্তমানলৈকে চলাই আছো অহা দিনত কিমান দিন চলাম আমি এইটো খাটাংকৈ ক'ব নোৱাৰো ল'ৰা ছোৱালী ঘৰতে পেলাই থৈ আহি আমি ইমান কষ্ট কৰি আমি চৰকাৰী কাম কৰি থাকো চৰকাৰী কাম কৰাৰ সত্ত্বেও যদি চৰকাৰে আমাক চৰকাৰে স্বীকৃতি নিদিয়ে তেতিয়াহ'লে আমাক কিয় চৰকাৰী কাম কিয় কৰাইছে চৰকাৰে আৰু চৰকাৰী কাম কৰাই যদি আমাক চৰকাৰে যদি সেই চৰকাৰী প্ৰাপ্য নিদিয়ে তেতিয়াহ'লে আমাক কিয় এইটো ব্যৱহাৰ কৰি আছে হয় আমাক চৰকাৰী মজুৰি দিব হয় চৰকাৰী হিচাপে আমাক স্বীকৃতি দিব আৰু যদি নিদিয়ে তেতিয়াহ'লে আমাক কিবা হয় ইফাল নহ'লে ইফাল এটা কৰি দিয়ক এইটো এটা কৰিব লাগিব আমি আজি যেনেকুৱা মুকলি আকাশৰ তলত থিয় হৈ আছো ৰ'দৰ মাজত আমি ৰ'দক ৰ'দ কোৱা নাই বৰষুণ নকওঁ যেতিয়ালৈকে মানে আমাৰ এই ৰিপৰ্টটো নাহে যেতিয়ালৈকে আমাক মিনিষ্টাৰৰ পৰা আমাৰ কোনো অৰ্ডাৰ নাহে যে তোমালোকক এইখিনি দিছো বা এইখিনি দিম বা দিছো যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি অসহযোগ আন্দোলন কৰি আছো কৰিয়ে থাকিম লাগিলে আমি ৰাস্তাত দিনে ৰিক্সাই মাগুৰি পৰিম মৰিলে তাতে মৰিম ঘৰত নাযাওঁ আমি ল'ৰা ছোৱালী এনেও মৰিছে আমাৰ জীৱন এনেও গেছে কিন্তু চৰকাৰে কেইবাৰ আমি দেখুৱাব খুজিছো আমি চৰকাৰী কাম কৰিছো চৰকাৰী স্বীকৃতি আদায় কৰিব নোৱাৰে আমি আৰু এই জীৱনত আমি আদায় কৰিব নোৱাৰিম আমাৰ যিহেতু 24তে আমাৰ ইলেকশ্যন আহি আছে ময়ো এজন বিএলঅ কাম কৰি আছো এই 24ৰ আগত এই ইলেকশ্যনৰ আগত 24ৰ যদি আমাক কিবা এটা নিদিয়ে চৰকাৰে আমাৰ পৰা বিএলঅৰ কাম আমাৰ মোবাইলৰ কাম পোষণাগাৰৰ কাম চেণ্টাৰৰ কোনো কাম অংগনবাদীৰ কাম হোৱা বেজীৰ কাম হোৱা আৰু NRC বিএলঅ এইবিলাকৰ কাম সব বন্ধ কৰি দিম আমি যেনেকুৱা মানে ৰাস্তাত পৰি থাকিব লাগে এনেকুৱা পৰিয়ে থাকিম লাগিলে আমি ৰাস্তাত মৰিব লাগিলে মৰিয়ে থাকিম আমি এনেও পুষ্টিহীনত হৈছো এনেও পুষ্টিহীনত হৈ যাম তথাপি চৰকাৰক দেখুৱাম আমি অংগনবাদী কৰ্মী হয় চৰকাৰৰ লগত যুঁজ কৰি যুঁজত হাৰো নে গাটো এতিয়া আমাৰ